হেল্ল' টিচাৰ্ছ, মই মনিৰুদ্দিন আহমেদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অসম লাইভ। সন্মানীয় ছাৰসকল, আপোনালোকক মই DLEDৰ 507 এছাইনমেণ্ট 1ৰ কুৱেশ্যন নম্বৰ 2ৰ উত্তৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। প্ৰথমতে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ যিসকল বন্ধুৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ এই অসম লাইভ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে লাইক কৰক আৰু শ্বেয়াৰ কৰক। এই আশাৰে আপোনালোকলৈ মই নিবেদন কৰিছোঁ মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা। আশা কৰোঁ আপোনালোকৰ যথেষ্ট সহায়ক হ'ব। এয়া প্ৰশ্ন নম্বৰ 2 507 এছাইনমেণ্ট 1ৰ বিদ্যালয় শিক্ষাত সম্প্ৰদায়ক জড়িতকৰণৰ আৱশ্যকতা বৰ্ণনা কৰক। বিদ্যালয় শিক্ষাৰ উন্নতি সাধনৰ বাবে সম্প্ৰদায়ক কেনেদৰে জড়িত কৰিব পাৰি, কমপক্ষেও 5টা উপায় দিয়ক। ইয়াৰ উত্তৰটো চাওক। আপোনালোকক মই লাহে লাহে দেখুৱাই আছোঁ। আপোনালোকে কিবা এটা বানান ভুল পাব পাৰে, কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে শুধৰাই দিব বুলি মই আশা ৰাখিলোঁ। মই মোৰ নিজৰ মতে লিখিছোঁ, আপোনালোকে নিজৰ ইচ্ছাৰ মতে লিখিলে আৰু ভাল হ'ব বুলি মই আশা ৰাখিলোঁ। এয়া দ্বিতীয় পৃষ্ঠা। ছাৰসকল, মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই অসম লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আগলৈ মোৰ এই ভিডিঅ'বোৰ বিনামূলীয়াকৈ আগতীয়াকৈ পাই থাকে। সন্মানীয় ছাৰসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত হ'ল। আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই অসম লাইভ ইউটিউব চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। এই আশাৰে মই মনিৰুদ্দিন আহমেদ